অব্যাহত ৰাখিছিল কিয়নো সৰুৰে পৰা মই সকলো কামতে সাহসেৰে আগবাঢ়ি গৈছিলো সেইকাৰণে মা দেউতাই মোৰ নামটো নিৰ্ভয় ৰাখিলে অৱশ্যে আপোনালোক সকলোৰে এটি কাহিনী আছে ন মোৰো এটি কাহিনী নথকা নহয় মোৰো এটি কাহিনী আছে মই মোৰ বন্ধুৰ লগত চিনেমা চাবলৈ গৈছিলো চিনেমাখন বৰ ভাল আছিল কিন্তু আহোঁতে আমাৰ অলপ দেৰি হ'ল আৰু আমি টেক্সি নাপালো আমি বাছত আহিব লগা হ'ল আৰু তেতিয়া আৰম্ভ হ'ল মোৰ কাহিনী নিৰ্ভয়াৰ কাহিনী বাছখনত উঠিয়ে যে মোৰ কিবা এটা ভাল লগা নাছিল আৰু মই লগৰজনক ক'লো বল আমি নামি দিওঁ কিন্তু যেতিয়া আমি নামিব ধৰিলো সেই নৰপিশাচকেইটাই আমাক আগুৰি ধৰিলে আৰু তাক মাৰিব ধৰিলে নামাৰিবি কিন্তু সিহঁত কোনেও মোৰ কথা নুশুনিলে আৰু তাক তেতিয়ালৈ মাৰিলে যেতিয়ালৈ সি মৰি নগ'ল আৰু তাৰপিছত দুজন আহি মোক চুলিত ধৰি পিছলৈ টানি লৈ গ'ল আৰু কি হ'ল এজনকৈ ইয়াৰ পিছতে সিহঁতৰ বন্ধ কৰিল বাছৰ তলত থকা ৰড এডাল ওলাই মোক পেটত খুচি দিলে আৰু যেতিয়া সিহঁতে গম পালে যে মই আৰু জীয়াই নাই মোক গাড়ীত পেলাই দিলে কিন্তু ময়ো নিৰ্ভয়ে এতিয়াও যে মই হাৰ মনা নাছিলো মোৰ আত্মাই কৈছিল পাৰিবি কিন্তু অৱশেষত এই নিৰ্ভয়েও যে হাৰ মানিব লগা হ'ল মোৰ ভুল ক'ত হ'ল এই ছোৱালী হৈ জন্ম লোৱাতে মোৰ ভুল হ'ল